Hey guys, মই দিব্যৰ আপোনালোকে চাই আছে মোৰ YouTube চেনেল DIMPU'S vlog। গৈছিলো আজি গোলাঘাট, এতিয়া ৰাতি 10:45 হৈছে, ভিডিঅ' বনাই আছো আৰু কি কৰিছিলো চাগে থাম্বনেল দেখি গম পাইছে, তথাপিও কি কৰিছিলো কেনেকৈ কোড গৈছিলো সকলোখিনি দেখাই আছো, ভিডিঅ'টোত চাই থাকক। মোৰ লগত যাব পিকু আৰু হি ভৰিত দুখ পালে, তাৰ কাৰণে কিবা বস্তু কোনবা জেগাত দিবলগীয়া আছে, তাকো লগত লৈ লৈছো। প্ৰথমতে তেল অলপ ভৰাই লওঁ, নহ'লেতো বাইক নচলে। 100 টকা দিয়ক দাদা, 100 টকা দিলেই হৈ যাব। ভাবিকো গোলাঘাট পাই যামগৈ। বাইকত তেলটো ভৰাই ল'লোঁ, 100 টকা ভৰাইছোঁ, 100 টকাই পাই যামগৈ গোলাঘাট। আৰু এতিয়া গৈ আছোঁ ৰঙা বাগানৰ মাজত। বতৰ ডাৱৰীয়া হৈ আছে আৰু চাৰিওফালে সেউজীয়া, পৰিৱেশটো দেখি ভাল লাগিছে। অ' মাই গড, কি ট্ৰেফিক জাম, যাবই পৰা নাই, ৰৈ যাবলগীয়া হৈছে। আজি কিহৰ জানো ইমান জাম লাগিছে। সকলোৱে চাগে পূজা বজাৰ কৰিবলৈকে ওলাই আহিছে দেই। পূজালৈতো বেছি দিন নাই আৰু 4-5 দিনমান আছে নেকি, মই সঠিককৈ চোৱা নাই। তো পূজাৰ বজাৰৰ কাৰণে চাগে আজি মানুহ এইদৰে ৰাস্তাত ভিৰ লাগি আছে গাড়ী। ফাইনেলি আহি পালোঁ মোবাইলৰ দোকান। এইটো মোবাইল দেখাইছিলে দাদা, ৰিয়েলমি দেখক, ৰিয়েলমি, আমাক ৰিয়েলমি লাগে। 2-3খনমান দোকান ঘূৰাৰ পিছত এবাৰ ফাইনেলি মোবাইল এটা পচন্দ হ'ল, ৰিয়েলমি C11। সম্পূৰ্ণ আইফোনৰ টাইপত বনাইছে, নতুন মডেল ৰিয়েলমি C11। এই কেমেৰাটোৰ বেক কেমেৰাটো হ'ল আপোনাৰ 13 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰাটো হ'ল 5 মেগাপিক্সেল। বেটেৰী হ'ল 5000 mAh, চাৰ্জাৰ এডাল আৰু এডাল হ'ল USB to micro USB কেবল লগত দিছে। আৰু ইয়াত দাম আপোনালোকে চাই ল'ব পাৰিব, MRP আছে 8999। দেখি পিনে দেখাই আছোঁ ৰিয়েলমি C11, ডিভাইচ নেম এণ্ড্ৰইড ভাৰ্চন 10 হয়, 10 ভাৰ্চন, আপগ্ৰেড ভাৰ্চন। আৰু লগত এটা কভাৰ লগাই লৈছোঁ। কেনেকুৱা লাগিছে চাওকচোন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধুনীয়াকৈ ফিটিং হৈছে বাৰু। এইফালে দাদাই চিম কাটি মোবাইলত চিম লগাই আছে, যিহেতু ইয়াত নেনো চিম খায়। আৰু ইফালে আমাৰ বিল বনাই আছে। এতিয়া মোবাইলটো ল'লোঁ, এতিয়া যাম আমি গোলাঘাট এৰেঙাপাৰাত থকা য়ামাহা ডিলাৰ, তাত গৈ স্কুটি চামগৈ আৰু পিকুৰ কাৰণে এখন MT-15 নে কিবা নতুন বাইক আহিছে, সেইখন চামগৈ। ভিডিঅ'টো চাই থাকক, সকলোখিনি দেখাই আছোঁ। আৰু এইখনেই হ'ল মই চাবলৈ অহা য়ামাহা ZR125 ষ্ট্ৰীট ৰেলী। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। লুকটো মোৰ কিন্তু এখন স্কুটিয়ে পচন্দ হৈছে, ধুনীয়া লাগিছে। এদিন উঠাবা দেই, এদিন উঠাবা নিশ্চয়।
এতিয়া আহি আছোঁ ঘৰ ঘূৰি পকি ৰাতি হৈ গ'ল আৰু আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই গুড নাইট